নমস্কাৰ, মোৰ নাম পৱন নীল কাশ্যপ। মই এটা নতুন অনুষ্ঠানৰ আৰু খবৰত আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ লগত আজি উপস্থিত আছে ভ্ৰাম্যমাণ জগতৰ মোহময়ী অভিনেত্ৰী হেলেনা আখতাৰ। পোনপ্ৰথমে তেওঁৰ পৰিচয়টো জানি লওঁ আমি। নমস্কাৰ, মোৰ নাম হেলেনা আখতাৰ। মোৰ ঘৰ গোৰেশ্বৰ, বাক্সা ডিষ্ট্ৰিক্ট। এতিয়া তামোলপুৰ হ'ল। মোৰ ঘৰত মা, দেউতা, দাদা আৰু মই। তোমাৰ শিক্ষা? মই 2021ত ডিগ্ৰী ফাইনেল দিলোঁ। এতিয়া নাই, পঢ়া নাই। অভিনয় জগতত কেতিয়াৰ পৰা তুমি জড়িত হ'লা? মই 2017ৰ পৰা 16ৰ লাষ্টৰ পৰা। মই যেতিয়া মেট্ৰিক দিছোঁ তাৰে পিছৰ পৰা। প্ৰথম ভ্ৰাম্যমাণ জগতত কোনখন নাটকত জড়িত হৈছিলা? মই ফাৰ্ষ্টতে এমেচাৰ নাটক দুখন কৰিছোঁ। এখন আছিলে খবৰৰ কংকাল বুলি ফাৰ্ষ্ট নাটকখন। তাৰপিছত মই লুইতপৰীয়া নাট্যগোষ্ঠী আছিলে, এতিয়া লুইতপৰীয়া থিয়েটাৰ হ'ল। তো মই তেতিয়াৰ পৰা জড়িত। 2 বছৰ মই লুইতপৰীয়াত আছিলোঁ। তাৰপিছত আৰু নেক্সট ইয়াৰ আছিলোঁ মই বৃন্দাবনত 1920। তাৰপিছত ক'ভিডৰ শেষৰ ফালে যিটো কেইখনমান থিয়েটাৰ চলিছিলে ন, তো তেতিয়া মই বীণাপানীত আছিলোঁ, এইবাৰ সূৰ্য। বৰ্তমান দেখিছোঁ সূৰ্য থিয়েটাৰত 3খন নাটকত 3টা চৰিত্ৰত আপুনি অভিনয় কৰিছে। বা কোনখন নাটকত আপুনি অভিনয় কৰি বেছি সুখী হৈছে, অনুভৱ কৰিছে? কোনখন নাটক এতিয়া সেনেকৈ ক'ব কাৰণে অকণমান অসুবিধা হয়। আমাৰতো নাটক কৰি ভালেই লাগে। তো 3খনতে 3টা ভিন্ন ভিন্ন চৰিত্ৰ। তো 3টা বেলেগ বেলেগ চৰিত্ৰ, যেতিয়া 3টা বেলেগ বেলেগ অকণমান এক্টিংবিলাক অলপ বেলেগ হয়, তো 3খনেই ভাল লাগে কৰি। দৰ্শকৰ কেনেকুৱা আঁকোৱালি লৈছেনে বা কিবা আছে নেকি সেনেকুৱা দৰ্শকৰ মতামত? নাই, মানুহে বহুত বেছি ভাল পাইছে। য'ত গৈছোঁ ভাল পাইছে নাটক, চবেই চাব আহিছে। আৰু ক'ভিডৰ পিছত যে মানুহখিনি ইমান ধুনীয়াকৈ ওলাই আহিছে আমি ভবা নাছিলোঁ। ভাল লাগিছে আৰু মানুহৰ সঁহাৰি দেখি। অহা বছৰ কোনখন থিয়েটাৰত চুক্তিবদ্ধ হৈছে? মই অহা বছৰ হেঙুলত। যি বৰ্তমান নাটকৰ লগত জড়িত, পিছলৈকে বা ধাৰাবাহিক হওক বা চিনেমা জগতত পৰিকল্পনা আছেনে? আছে, নিশ্চয়। ভাল কিবা তেনেকুৱা কাম পালে বা থিয়েটাৰৰ পৰাও যেতিয়া অকণমান আজৰি হ'ম, থিয়েটাৰটো 9 মাহ চলিয়ে থাকে, আমি হাতত মাত্ৰ 3 মাহ পাওঁ। সেই 3 মাহত যদি ভাল কিবা কাম আহে তেন্তে কৰিম। আৰু যদি কেতিয়াবালে থিয়েটাৰ গেপ দিওঁ 2 বছৰ বা 1 বছৰ, তো তেতিয়া তাৰ মাজত কৰিম আৰু। নাটকৰ অভিনয় জগতত কিবা প্ৰশিক্ষণ লৈছিল নেকি? নাই, মই প্ৰশিক্ষণ নাই লোৱা এতিয়ালৈকে। তো মই তেনেকৈ নাটক দুখন এমেচাৰ কৰি পিনে মই থিয়েটাৰ আহিছিলোঁ। আৰু যি শিকিছোঁ থিয়েটাৰৰ ডাইৰেক্টৰৰ পৰা শিকিছোঁ, তেনেকৈ আৰু চাই শিকিছোঁ। নাটকৰ দ্বাৰা যিটো ইমান বছৰ কৰিলে, কিবা তিতা মিঠা অভিজ্ঞতা আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে নেকি? তিতা মিঠা মোৰ ইমান এটা মনত নাই তেনেকুৱা তিতা মিঠা অভিজ্ঞতা বুলি। চব ভালে লাগিছে, আৰু বেয়াবিলাক থাকেতো কিছুমান মিঠা হওক তিতা হওক, তেনেকুৱা ক'ৰবাত গ'লে বিভিন্ন জেগাত ঘূৰি ফুৰে অসমত ভাল লাগে। এইবাৰে ৰিচেণ্ট কেইদিনমান আগত এমাহমান হ'ল চাগে, ভেল্লা এইটো সৰ্থেবাৰীৰ ওচৰত ভেল্লাত এজন ল'ৰাই আগদিনাখন নাটক চাইছে। নাটক চাই পিনে মোক ইনষ্টাত ফ'ল' কৰি ইনষ্টাৰ পৰা ফটো এখন লৈ পিনে সি ৰাতিটোৰ ভিতৰতে আঁকিছে মোক। আঁকি পিনে সেই ফটোখন নেক্সট ডে লাষ্ট নাইটে মোক দিছে, চবৰে আগত দিছে, গ্ৰীণ ৰুমত আহিছে। তো ভাল লাগিছে তেনেকৈ যেতিয়া মানুহে নাটক চাই পিনে ভাল পাইছে কাৰণে কিবা এটা মোক দিবৰ কাৰণে চেষ্টা কৰিছে, তো ভাল লাগিছে তেনেকুৱা আৰু। যিহেতু বৰ্তমান এই বৰ্ষত বা সূৰ্যত আপুনি অভিনয় কৰি আছে, ইয়াত জ্যেষ্ঠ অভিনেতা প্ৰাণজিৎ দা আছে, সঞ্জীৱ দা আছে, সুকুমাৰ দাও আছে, এওঁলোকৰ লগত অভিনয় কৰি কেনেকুৱা লাগিছে? সেই অনুভৱটো বহুত এটা বেলেগ অনুভৱ, মই বুজাব নোৱাৰিম। প্ৰথমতে মই প্ৰাণজিৎ ছাৰৰ কথা কৈ লওঁ। ছাৰক মই 2017তে লগ পাইছিলোঁ। তেতিয়া লুইতপৰীয়াত আছিলোঁ মই, তেতিয়া তাত ডাইৰেকশ্যন দিব গৈছিলে আমাৰ নাটকৰ। তো তাতে মই বেছিদিন লগ পোৱা নাই, 3-4 দিনমান আমাক ডাইৰেকশ্যন দিছিলে, তাৰপিছত আহিছিলে। মই ভবা নাছিলোঁ তেখেতৰ লগত যে কেতিয়াবা মই একেখন ষ্টেজত উঠিব পাৰিম বা কাম কৰিব পাম বুলি। তো সেইটো সৌভাগ্য মোৰ এইবছৰ হৈছে। বহুত বেছি
মানে বহুত বেছি ধুনীয়াকৈ শিকায় কিবা এটা নাজানিলে সেইটো বাৰ বাৰ কৈ থাকিব বা শিকাই থাকিব এইটো নহয় যে খং কৰে বা কিছুমানে নিশিকায় সেইটো নহয় তো বহুত ধুনীয়াকৈ শিকাইছে আৰু সঞ্জীৱ দাই চাই থাকে কয় আৰু যে অ' মা এইটো এনেকৈ কৰিবাচোন ভাল লাগিব নেকি এনেকৈ বুলি কয় আৰু সুকুমাৰ দা এক্টৰ হিচাপে মই বহুত বেছি মানে কি ছাপৰ্টিভ হয় তেখেত বহুত বেছি ছাপোৰ্ট কৰে তাৰপিছত আৰু আছে নৱদাৰ কথাও ক'ব লাগিব তো নৱদাও বহুত বেছি মানে কি আৰু শিকাই দিয়ে যদি বুজি নাপাওঁ সেইটো বুজাই দিয়ে ভাল লাগে আৰু ষ্টাফটোৰ লগত কাম কৰি ভাল লাগিছে পৰিয়ালৰ দৰে যিহেতু আপুনি মানে কেমেৰাটো কাম কৰিছে বিভিন্ন ধৰণৰ বা মঞ্চটো বহুত বছৰ কৰিলে মানে কোনটোত ধৰা বেছি অনুভৱ কৰে সুখী অনুভৱ কৰে মই কেমেৰাত বেছি নাই কৰা 2-এখন কৰিছোঁ বেছি কাম নাই কৰা কেমেৰাত তো মই ভ্ৰাম্যমানৰ লগত 2017 পৰাই জড়িত হৈ আছোঁ তো সেইটো হিচাপত কেমেৰা মই যিমানখিনি অনুভৱ কৰিছোঁ কেমেৰা আৰু ভ্ৰাম্যমান বেলেগ মানে কি মই নকওঁ যে এইটো ইজি এইটো টান হয় সেইটো নহয় দুটাও টাফ আছে মানে কি কেমেৰাৰ আগত এক্টিং কৰাটো সহজ নহয় আৰু ষ্টেজত কৰাটো সহজ নহয় তো দুটা বেলেগ বুলি মই ভাবোঁ তো মোৰ দুইটাই ভাল লাগে এই বৰ্ষত যিহেতু তিনিখন নাটকত তিনিটা অভিনয় কৰি আছে যিকোনো এটা সংলাপ আমাক যদি দৰ্শকক কৈ দিয়ে ঠিক আছে বাৰু মই সেন্দুৰ নলখনৰে সৰু এটা সংলাপ কৈ দিছোঁ কালি তোমালোকে চাইছিলে এটা মোৰ ডাইলগ আছিলে মোৰ বাইদেউ ভিনদেউ মানে মোক জোৰ কৰি পিনে সুকুমাৰ দাৰ লগত বিয়া হ'বৰ কাৰণে মোক কৈ থাকে কিন্তু মই সেইটোত মানে কি আৰু মান্তি নহওঁ মই বুজি পাওঁ প্ৰেম কি হয় তো তেখেতে বেলেগক ভাল পায় তেতিয়া মোৰ এটা ডাইলগ আছিলে মই জাল গুঠিবও নাজানো আৰু মাৰিবও নাজানো মোৰ পৰা সেইবোৰ আশা নকৰিবি আৰু মাছ তহঁতকহে দৰকাৰ মোৰ কাৰণে দাইল ভাতেই যথেষ্ট ধন্যবাদ আজি এইখিনিতে মই এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ আপোনালোকে চাই থাকক আৰৰ খবৰ ধন্যবাদ